বান্ধৱীসকল মই গাৰ্গি আৰু আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল গাৰ্গিজ ব্লগছলৈ। আজি দেখিছেনে নাই, আজি মোৰ মুখখন দেখুৱা নাই, ডাইৰেক্ট পিজ্জাৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু পিজ্জাটো দেখাইছোঁ। বলক কেনেকৈ বনাইছোঁ দেখাই আছোঁ। প্ৰথমে 100 গ্ৰাম ময়দা ল'ব, তাতে 4 ভাগৰ 3 ভাগ বেকিং পাউডাৰ দিব, তাৰপিছত 4 ভাগৰ 1 ভাগ বেকিং সোডা দিব, তাৰপিছত এচামুচ চেনি দিব আৰু সোৱাদ অনুসৰি অলপ নিমখ দিব। তাৰপিছত ময়দাখিনি ভালদৰে মিক্স কৰিব যাতে সকলোখিনি বস্তু ভালদৰে মিহলি খাই যায়। তাৰপিছত 4 চামুচমান এনেকৈ দৈ দিব। ইষ্ট যিহেতু ব্যৱহাৰ কৰা নাই সেইবাবে দৈ দিছোঁ আৰু দৈয়ে পিজ্জা বেছটো স্মুথ বনায়, ক্ৰাঞ্চি নবনায় আৰু নহ'লে নিমকি হৈ যাবগৈ। আপোনালোকে দেখিছে মই পানী ব্যৱহাৰ কৰা নাই, অকল দৈয়ে দিয়ে ময়দাখিনি মুঠিছোঁ। ময়দাখিনি আমি যেতিয়া আটা ৰুটি বনাওঁ তেতিয়া সেই ৰুটিৰ দৰে মুঠিব নালাগে, টানকৈ মুঠিব নালাগে, ময়দাখিনি একদম ঢিলাকৈ মুঠিব লাগে। দেখিছে কিমান ঢিলা হৈছে, অকল দৈয়ে দি মুঠিছোঁ। এনেকৈ মুঠি ল'ব যাতে এই ঢিলাটো থাকে আৰু এনেকৈ, আৰু পূৰা মুঠিব। তাৰপিছত এনেকৈ হাতত অলপ ৰিফাইন তেল লৈ কেনে ময়দাখিনিৰ ওপৰত এনেকৈ লেপি দিব আৰু 1 ঘণ্টামানৰ কাৰণে ময়দাখিনি ঢাকি থৈ দিব। ময়দাখিনি মাৰি থৈ মই এয়া এনেকৈ বিলাহী কাটি লৈছোঁ, কেপচিকাম কাটিছোঁ, তাৰপিছত এয়া পিঁয়াজ আৰু চুইট কৰ্ণ। মই চুইট কৰ্ণ দি বনাম, সেইকাৰণে চুইট কৰ্ণ দিছোঁ। A few moments later. গাইজ 1 ঘণ্টা হৈ গ'ল, এতিয়া মই চাইছোঁ আটাখিনি ইমান ফ্লাফি হৈছে, পূৰা ঢিলা হৈ গৈছে, দেখিছেনে? সেইকাৰণে আৰু বহুত ভালদৰে মুঠিব লাগিব এতিয়া আৰু। তাৰপিছত ময়দা গুড়ি অলপ ছিটাই এনেকৈ ভালদৰে মুঠি ল'ব। পিজ্জা প্লেট হিচাপে মই চচপেনৰ ঢাকনি ব্যৱহাৰ কৰিছোঁ। যিহেতু মই কেৰাহীত বনাম, আপোনালোকৰ প্লেট নাথাকিলে, পিজ্জা প্লেট নাথাকিলে এনেকৈ বনাব পাৰে, মই দেখাই দিছোঁ। আৰু তাতে প্লেটখনত ভালদৰে ৰিফাইন তেল বা বাটাৰ যি থাকে বা ঘি যি থাকে আৰু সেই ভালদৰে মুচি দিব যাতে অলপো লাগি নাযায় পিজ্জাৰ বেছটো। তাৰপিছত গাইজ পিজ্জা ডোটো ইয়াতে দি দিব আৰু যিমানখিনি পাৰে হাতেদিয়ে বহলাবলৈ ট্ৰাই কৰিব, নোৱাৰিলেহে এই বেলনা ইউজ কৰিব। মই বাৰু অলপ বেলনা ইউজ কৰিছোঁ, একদম থিন হৈ যাবও নিদিব, অলপ মোটাকৈ ৰাখিব। তাৰপিছত কাটা চামুচৰ হেল্পেৰে আপোনালোকে এনেকৈ ফুটা কৰি দিব, নহ'লে আৰু লুচিৰ দৰে ফুলি আহিব পাৰে, সেইকাৰণে এইদৰে দিয়া যায়। পিজ্জা চচ নহ'লে এনেদৰে টমেট' চচ লৈ আৰু তাতে মেয়নিজ এনেকৈ দি কেনে পিজ্জা চচ আপোনালোকে ৰেডি কৰি ল'ব পাৰে, ময়ো সেয়ে কৰিছোঁ। এয়া দেখিছে ভালদৰে এনেকৈ মিক্স কৰি দিব চামুচ এখনৰ হেল্পেৰে। তাৰপিছত দিব এনেদৰে চীজ ৰুকি দি দিব অলপ। সময় হ'ল কাটি থোৱা টপিংছখিনি ইয়াতে দি দিবলৈ, এটা এটাকৈ দি যাব আৰু নিজৰ পচন্দত। মই ফাৰ্ষ্টতে কৰ্ণ অলপ ছিটাই লৈছোঁ, তাৰপিছত মই এটা এটাকৈ চব ভেজিটেবলছ দি দিছোঁ, আকৌ কৰ্ণ ছিটাই দিছোঁ, সেনেকুৱা কৰিছোঁ আৰু। নিজৰ মন পচন্দকৈ কৰিব পাৰে এইখিনি। এয়া যে মই ভৰকৈ একদম চীজ দি দিছোঁ, মোৰ তাত মজৰেলা চীজ নাই, যদি মজৰেলা চীজ থাকে সেইটো বেছি ভাল হয়, তেতিয়া টানি আনিলে যে পূৰা একদম টানা খাই যায় সেনেকুৱা হৈ যায়, মোৰ এইটো নহ'বগৈ সেনেকুৱা। চিলি ফ্লেক্সৰ কাম এতিয়া ৰেড চিলিয়ে কৰিব। মোৰতো এইটো ন' ইনগ্ৰিডিয়েণ্ট পিজ্জা ৰেচিপিহে বনি গ'ল দেখোন। হ'ব ইমান হাঁহিব নালাগে আৰু, দেখিছে ইমান ধুনীয়া হৈছে। এতিয়া গেছৰ ফ্লেমটো জ্বলাই দি কেৰাহীটো ইয়াত পাতি দিব। তাৰপিছত মই ইয়াত নিছোঁ নিমখ আৰু বাতি এটা দি দিছোঁ, তাৰে ওপৰত এই প্লেটখন দি দিছোঁ। তাৰপিছত ঢাকি দিব, ঢাকি যেতিয়ালৈ পিজ্জাটো নহয় 1 ঘণ্টামানৰ কাৰণে একদম ল' ফ্লেমত থৈ দিব, গেছটো একদম ল' কৰি দিব। One eternity later. এইয়া ফাইনেলি মোৰ পিজ্জা ৰেডি। ৰ'ব ভালদৰে দেখাই দিছোঁ, চাই লওক। হৈছেনে ৰেষ্টুৰেণ্ট ষ্টাইল পিজ্জা? টেষ্ট কৰি কৈ আছোঁ ৰ'ব। দেখাত যিমান ধুনীয়া লাগিছে টেষ্টটো সিমানে ধুনীয়া হৈছে, এবাৰ বনাই চাব দেই। সেই দেখিছে নহয়, মই যে দৈ দিছিলোঁ তাৰে কাৰণে পিজ্জা বেছটো একদম নিমকি টাইপ হোৱা নাই, একদম পূৰা ৰেষ্টুৰেণ্ট ষ্টাইল হৈছে, টেষ্টি হৈছে বহুত।
গাইজ পিজ্জাটো একেবাৰে দোকানৰ দৰে হৈছিল বহুত টেষ্টি হৈছে ঘৰত বনোৱা বুলি একেবাৰে গম নাপায় আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা ট্ৰাই কৰিব বুলি আশা থাকিল আৰু যেতিয়াই ট্ৰাই কৰে মোক কমেণ্ট দি ক'ব কেনেকুৱা হয় দেই আৰু যদি মোৰ ভিডিঅ'টো আজি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটো আজিৰ কাৰণে বাই